চাওক আমি ৰাতিপুৱা আহোঁতে 4টা নে 5খন গাড়ী আছিলে, এতিয়া অকল গাড়ীয়ে গাড়ী। আমাৰ গাড়ী কেনেকৈ ওলাম তাৰ কোনো নাই। এনেকুৱা লাগিছে যেন কোনোবা ষ্টপেজত আহিছোঁ। চবতে অকল গাড়ী গাড়ী গাড়ী। এইটো ৰাস্তাত উঠি আছোঁ, ৰাস্তাত কি দেখুৱা এয়া বৰ্ণলৈ যোৱা ৰাস্তা। এইটো গাড়ী আহিয়ে আছে, এইকেইখন দোকান গাড়ী আহিয়ে আছে। আমাৰ গাড়ী ওলোৱাটোৱে প্ৰব্লেম হ'ব। যি দেখিছোঁ এওঁলোকে কাপোৰ চায়, কিবা কাপোৰ চায়, কাপোৰ লয় বোলে অলপ। মই এইবোৰ নেদেখুৱাম। মই একচুৱেলি আপোনালোকক গাড়ী দেখুৱাবলৈ বিচাৰিছোঁ। কিমান মানুহ আহিছে, এই ওপৰলৈকে গৈছে গাড়ী, ওপৰলৈকে চবতে গাড়ী গাড়ীয়ে গাড়ী। ছাইডত যোৱা, ছাইডত যোৱা, ছাইডত যোৱা। ক'ৰ পৰা গাড়ী আহিছে। ৰাহ 200-300 মিটাৰত অকল গাড়ীয়ে গাড়ী। আৰু ডাঙৰ মিলা প্ৰায় 150-200 মান গাড়ী হ'ব। ওলাই যোৱাটোৱে প্ৰব্লেম হ'ব। হয় বিকাশ, ব'লা এওঁলোকক লৈ ঘূৰাই দেখাই আনো। মুঠতে গাড়ী ওলাওঁতে আমাৰ প্ৰব্লেম হ'ব, তেতিয়া দেখুৱাম আপোনালোকক। এতিয়া দেখাওঁ আপোনালোকক। এইটো এৰিয়াত আগতে আমি আহোঁ, ল'ৰা সৰু আছিল যেতিয়া। এতিয়া ন' এণ্ট্ৰি ডেঞ্জাৰ জোন মাৰি থৈছে। আমি তাত ইয়াত ৰখোঁ আগতে। ইয়াৰ এইটোৰ ওপৰতো পানী আছিল, এইটো দি খোজকাঢ়ি গৈছোঁ। আজিকালি কিয় ডেঞ্জাৰ জোন মাৰিছে নাজানো, কিন্তু আগতে ইয়াত ল'ৰা সৰু থাকোঁতে, আজিৰ পৰা 6-7 বছৰ আগত মই অহা ইয়াত মই ফেমিলি লৈ নামিছোঁ, হাত ভৰি ধুইছোঁ। কিন্তু আজিকালি ইয়াত ডেঞ্জাৰ জোন নামিব নিষেধ আছে, চৰকাৰে নিষেধ কৰিছে প্ৰশাসনে। এইটো একচুৱেলি এনেকুৱা ইয়াত ডেঞ্জাৰ জোন। পানী ইয়াৰ পৰাই গৈ আছে চব পিনৰ পৰা। বন্ধুসকল, আপোনালোকক কৈ আছিলোঁ নহয়, বেলুঘাটৰ আৰু এটা নাম আছে একচুৱেলি দিকৰূপটি ৱাটাৰফল। এইটো আপোনাৰ পাকলংকাম কাৰ্বি আংলং বুলি লিখা আছে। একচুৱেলি আমি চবেই বেলুঘাট বুলি কওঁ, কিন্তু আচল নামটো ইয়াতহে কাৰ্বি ট্ৰেডিশ্যনেল দিকৰূপটি ৱাটাৰফল বুলি দিছে, পাকলংকাম কাৰ্বি আংলং। একচুৱেলি বন্ধুসকল, এইটো শ্বৰ্টৰ বাবে বনাই আছোঁ ৱাটাৰফল। এইটো পানী এইপিনে নামিছে। গৈ থাকা গৈ আছোঁ। এইটো হ'ল মেইন ৱাটাৰফল, আৰু তাৰ পৰা পানী পৰি এইপিনে নামি গোটেই বেলুঘাটলৈ সিঁচৰিত হয়। এইটো পানী গৈছে, আৰু জুম কৰিলে ৱাটাৰফলটো ওচৰৰ পৰা দেখা পাব। এনেকৈ পৰিছে, আপোনালোকক দেখুৱাই আছোঁ ক'ৰ পৰা পৰিছে। একচুৱেলি গছৰ বাবে দেখা নাযায়, জুম কৰিলে অলপ প্ৰব্লেম হৈ যায়। এতিয়া দেখা চাওক ক'ৰ পৰা পৰিছে। এনেকুৱা লাগিছে 4x জুমত লাগিছে যে একেবাৰে ওচৰৰ পৰা পানী হৈ পৰিছে। একচুৱেলি নহয়, এইটো আপোনাৰ নৰ্মেল কৰি দিওঁ। প্ৰফেশ্যনেল ইউটিউবাৰ হ'লে তেওঁলোকে ভিডিঅ' বনাব পাৰিলে হয়, কিন্তু মইতো প্ৰফেশ্যনেল নহয়, গতিকে মোৰ ভিডিঅ' কোৱালিটিও ইমান ডেভেলপ নহয়। ব'লা, এইটো এৰিয়াই মোৰ বাবে ফেভাৰিট আছিলে। আপোনালোকে তাৰ পৰা পানী নামি এইপিনে যায়, গোটেই বেলুঘাটৰ গোটেই যিখিনি পিকনিক স্পট আছে তালৈ যায়। আগতে এইটো উন্মুক্ত আছিলে, আজিকালি বন্ধ কৰি দিলে চৰকাৰে। কিবা এক্সিডেণ্ট হৈছে চাগে। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ বাহিৰা বেছি দেখুৱাব নোৱাৰিম। মই ভাবিছিলোঁ লাইভ ছেশ্যন কৰিম, কিন্তু লাইভ ছেশ্যন নহ'ব, ইয়াত নেটৱৰ্ক নাই।